হে গাইজ, জিঅ'য়ে এটা ধুনীয়া সুযোগ দিছে। আপোনালোকে জানেনে গাইজ, জিঅ'য়ে যোৱা কেইদিনমানৰ পৰা ৰিচাৰ্জ ফ্ৰী দিছে, মানে ডাটা ফ্ৰী দিছে জিঅ' চিম থকা মোবাইলবিলাকত। কেইটামান কাৰণ আছে যিটো কাৰণত আপোনালোকে জিঅ' ৰিচাৰ্জটো পাবলৈ সক্ষম হ'ব আৰু যিটো কাৰণত আপোনালোকে জিঅ' ৰিচাৰ্জটো পাবলৈ সক্ষম নহ'ব। কি কাৰণ আপোনালোকে জিঅ' ৰিচাৰ্জটো পাবলৈ সক্ষম হ'ব আৰু কি কাৰণত জিঅ' ৰিচাৰ্জটো পাবলৈ সক্ষম নহ'ব, চববিলাক কৈ আছোঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকক একদম শেষলৈকে। তো গাইজ, যিহেতু মোৰো এই ক্ষেত্ৰত প্ৰথমতে বিশ্বাস হোৱা নাছিল, কাৰণ জিঅ'ই বহুতো ফেক ৰিজাল্ট দেখুৱাইছিল। আগতো বহুত ফেক ৰিজাল্ট দেখুৱাইছিল যে 4G ডাটা দিব, 4G কিবা ডাটা দিব। তো মোৰো এই ক্ষেত্ৰত বিশ্বাস হোৱা নাছিল, কাৰণ কিন্তু যোৱাকালি মোক এজন বন্ধুৱে কৈছিল যে ফ্ৰী ৰিচাৰ্জ দি আছে। তো পিছত মই এটা মোবাইলত জিঅ' চিম থকা মোবাইলত চাইছিলোঁ, ফ্ৰী ৰিচাৰ্জ হয়, সম্পূৰ্ণভাৱে ৱৰ্কিং, আৰু এইবাৰ সঁচাকৈয়ে ৰিচাৰ্জটো দিছে। আৰু কেইটামান কাৰণ আছে যিটো কাৰণ আপোনালোকে ৰিচাৰ্জটো পাব। মই কৈ আছোঁ আপোনালোকক কাৰণটো। আপোনালোকৰ যদি জিঅ' মোবাইল থাকে, তেনেহ'লে তাত ৰিচাৰ্জ যদি কৰোৱা থাকে, তেনেহ'লে আপোনালোকে এই সোণালী সুযোগটো লাভ কৰিব নোৱাৰে। আৰু আপোনালোকৰ যদি জিঅ' চিম খোৱা মোবাইল থাকে, তাত যদি ৰিচাৰ্জ কৰা নাথাকে, তেনেহ'লে এই সোণালী সুযোগটো লাভ কৰিব পাৰে। আপোনালোকে প্ৰমাণ কৰি চাব পাৰে। আপোনালোকৰ যদি জিঅ' মোবাইলত যদি ৰিচাৰ্জ নকৰা জিঅ' চিম খোৱা মোবাইল আছে, তেনেহ'লে তাত ডাটাটো অন কৰি ইউটিউবটো চলাই চাওক। যদি ফুল স্পীডত চলিছে ইউটিউবটো, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেই কৰিব নালাগে। তো এবাৰ আপোনালোকে চাই লওক প্ৰমাণটো হয়নে নহয় সঁচাই। তো আপোনালোকে চাই লোৱাৰ পিছত লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো গাইজ, আপোনালোকৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰক, যাতে ইহঁতেও সোণালী সুযোগটো লাভ কৰিব পাৰে। আৰু এটা কথা মনত ৰাখিব গাইজ, অলপমান নেট থকা জেগাত যাব। নেট নথকা জেগাততো আপোনাৰ জিঅ' ৰিচাৰ্জ কৰিলেও নেট নাপাব আৰু জিঅ' ৰিচাৰ্জ নকৰিলেও নেট নাপাব। তো গাইজ, আপোনাৰ এইটোৱে কথা যে আপোনালোকে যদি সোণালী সুযোগটো লাভ কৰিব বিচাৰে, তেনেহ'লে আপোনাৰ জিঅ' চিম থকা মোবাইলটোত ৰিচাৰ্জ নভৰোৱা হ'ব লাগিব। ৰিচাৰ্জ ভৰোৱা হ'লে নাপাব, ৰিচাৰ্জ নভৰোৱা হ'লে পাব। তো এইখিনি আছিল। আকৌ এটা লগ পাম নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই, টাটা, জয় অসম।